কাৰণ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। এই স্বাগতে সমূহ বন্ধু বান্ধৱীক বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আমি বিশ্বকৰ্মা পূজা চাবলৈ যাম। হেমন্ত দা আহি আছে, হেমন্ত দাৰ লগত এটা বিশেষ কামত যাম। মই হেমাকে গুচি গৈছোঁ তোক বিচাৰি কোৱা গেলি ৰ আজি আখোৱালৰ পৰা পূজা চাম, তাতে চব খাম, গাড়ী গেলা শুকুৰে আনি পেলাই ৰাতি ঘুমে কৰি আম। এয়া দেখিছে মালা চাইডৰ পিনে। মই এতিয়া বৰ্তমান গৈ আছোঁ কামাখ্যা গেটৰ বিশ্বকৰ্মা মন্দিৰলৈ পূজা কৰিব। আপোনালোকক দেখাই আছোঁ, সম্পূৰ্ণকৈ চাই থাকিব। এয়া হৈছে কামাখ্যা গেটৰ বিশ্বকৰ্মা মন্দিৰ। ৰাতিপুৱাৰ পৰা ইয়াত ভক্তৰ ভিৰ লাগিছে। নিউজ চেনেলবোৰ আহিছে, দেখিছে আপোনালোকে কেনেকৈ ভিডিঅ' প্ৰস্তুত কৰি আছে ইয়াতে। পুৰোহিতে মোৰ গাড়ীখন পূজা কৰি আছে, আপোনালোকে দেখিছে। গাড়ীখন পূজা কৰিব আনিছিলোঁ, গাড়ীখন পূজা হৈ গ'ল। ময়ো সেৱা সন্মান কৰিলোঁ। এতিয়া অলপ ফুৰিবলৈ যাম।